নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আজি আপোনালোকৰ মাজত বহুত সুন্দৰ এটা মহৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। বৰ্তমান দুটাত হৈছে মহটো, এতিয়া আপোনালোকে চাওক কি সুন্দৰ মহ, বহুত সুন্দৰ মহ। আজি চাওক মহ যুঁজ প্ৰেমী ৰাইজে চাকে অৰুণ দা পোৱালিটো আগতকৈ চেহেৰা পাতিটো অলপ ভাল হৈছে বাৰু। এতিয়া আনিছে চৰাই, এতিয়া আনিছে। ৰাতিপুৱা কেইটা বাজিত লৈ যায়? আজি দিনটো বান্ধা আছিলে। পথাৰৰ পৰা মাত্ৰ আনিছে, মালিক আছে। ৰাইজৰ মাজত চিনাকি, চবৰে চিনাকি। অৰুণ বৰদলৈ বুলি ক'লে বহুতে চিনি পায়। আজি অৰুণ বৰদলৈ খুৰাৰ ঘৰত মহটো চাওক, বহুত সুন্দৰ হৈছে পোৱালিটো। আগতকৈ চেহেৰাটো ভাল হৈছে। মই মাজত আহিছোঁ, মাজত এতিয়া চেহেৰাটো অলপ বহুত ভাল হৈছে। ডাঙৰটো ভাল হৈ আছে ন? এতিয়া মালিক আছে, অহা বছৰ ইয়াক যুঁজা হ'বনে? ইয়াক যুঁজাব, ইয়াক কৰা হৈছে ন? বহুত ধুনীয়া হৈছে, বহুত ডাঙৰ শিং, বহুত ভয়ংকৰ শিং। এতিয়া মহৰ লগত কিমান কষ্ট কৰি আছে। এতিয়া এটা নহয়, দুটা মহ আছে, দুইটাই বৰ ধুনীয়া হৈ আছে, চেহেৰা পাতি বহুত ধুনীয়া হৈছে। এতিয়া দল ঘাঁহ খুৱাই আছে ন? বাকী চাপৰ তাপৰ খায়নে? পোৱালিটো কিন্তু আগতকৈ সজা হ'ল ন? মানুহ ইমান অসুবিধা নকৰে, বহুত ঠাণ্ডা হৈ গ'ল। আগত তেনেকৈ আহিব নোৱাৰি বাৰু ওচৰত। আগত আহিব নোৱাৰি। আপোনালোকে দেখিছে মহৰ লগত এই মালিকজনে কিমান কষ্ট কৰি আছে। এতিয়া আজি মালিকৰ পৰা জানিম মহ যুঁজৰ বিষয়ে। আজি ইমান বছৰ ধৰি মহ ৰাখি আহিছে, এতিয়া ৰাইজৰ মাজত আজি প্ৰকাশ কৰিব। অহা বছৰ মহ যুঁজলৈ দুআষাৰমান আজি মই অৰুণ বৰদলৈ খুৰাক মই সুধিম। এতিয়া মহ যুঁজৰ ইমান বছৰ আপুনি মহ ৰাখি আছে? 1970 চনৰ পৰা। এতিয়া আপোনালোকে শুনিছে 1970 চনৰ পৰা বৰ্তমান মহ ৰাখি আহিছে। এতিয়ালৈ আপুনি ইমান বছৰ ধৰি মহ ৰাখি আছে, এতিয়া মহ ৰাখি আপুনি কেনেকুৱা পাইছে? এতিয়া মহ নাথাকিলে মই থাকিব নোৱাৰা হ'লোঁ না। চাকৰি কালখিনিতো মই কামলৈ যাওঁ, আকৌ আহি সিহঁতৰ ব্যৱস্থাই কৰোঁ। আপুনি কিমান চনত চাকৰি কৰিছিলে? মই ইলেক্ট্ৰিচিটি কৰিছোঁ 79ত। 79ত কৰিছে? কি চাকৰি আছিলে? মই SAB লাইনমেন আছিলোঁ। হয়, ৰিটায়াৰ কৰিছোঁ। এতিয়া ৰিটায়াৰ হোৱা কিমান বছৰ হ'ল? ৰিটায়াৰ হোৱা 78 হৈছে। ৰিটায়াৰ হোৱাৰ আগৰ পৰা মহ আছে আৰু ভৱিষ্যতে থাকিব আপুনি থাকালে? তেতিয়া মই মণ্ডল অফিচত আছিলোঁ। মণ্ডল অফিচত থাকোঁতে মহ লৈছিলোঁ 70 চনত। হয়, পোৱালি মহ হাল লৈছিলোঁ, তাৰপিছত মাইকী গোটালোঁ, এনেকৈয়ে এতিয়া কণ্টিনিউ আছে ধৰা। এতিয়ালৈ কিমানটা মহ চেঞ্জ হ'ল আপোনাৰ? চেঞ্জ মানে মোৰ ঘৰৰ উপজা পোৱালি কিছুমান আছিল নহয়। হয়, সেইবিলাকো যুঁজালোঁ। আৰু কিনা মহ মই 4-5টামান কিনিছোঁ। ডাঙৰ মহ? ডাঙৰ, যেনে ইয়াৰ আগত ৰঙা মহ এটা আছিল। হয়, আপুনি অকণমান ওচৰলৈ যাওক পোৱালিটো। পুৰণা মানুহে হয় চিনি পাব। হয়, বহুতে জানে সেইটো বিষয়ে। ৰঙা মহটো, ৰঙা মহ এটা আছিলে, ডাঙৰ ৰঙা এটা আছিলে, বহুত ডাঙৰ। ডাঙৰ মানে সি মোৰ 1 মাথা। তাৰ ৰেকৰ্ড 4 ইঞ্চিমান আছিল। তাৰ ৰেকৰ্ড আছেনে? ৰেকৰ্ড আছিল মানে এই বেছি সময় নলগাই যায়। মৰাৰ পিছত দাঙিব, উঠাব, পেলাব, নাই দৌৰাব, এনেকুৱা। হয়, বহুত কি কয় ফিল্ডচুক্তি দিয়া মহ হেৰি আগত। ফিল্ডচুক্তি মহকো দৌৰাইছে মানে ইমান টাইম নলয়, টাইম সময় নালাগে। এতিয়া আপুনি 9 মিনিট যুঁজিছে, সেই বহুত আহিছে আৰু। এবাৰ 9 মিনিট যুঁজিছে ৰঙা মহটো। সেইটো কিমান চনৰ কাহিনী? এইটো আমাৰ সাহিত্য সভাৰ যেতিয়া কিতাপী খেলপথাৰখন থাকে তেতিয়া। কিমান চন? মই পাহৰিছোঁ, হ'লেও আজিৰ পৰা 10-12 বছৰ আগত। এতিয়ালৈ আপুনি যে ইমান মহ ৰাখি আহিলে, তাৰ ভিতৰত আপোনাৰ একেবাৰে চবতকৈ প্ৰিয় মহ কোনটো আছিলে? প্ৰিয় মহ এতিয়া এই আগত বৰ্তমান যিটো ডাঙৰ মহ আছে, হয়, তাক মানে মই বেছি ভাল পাওঁ। আগৰ মহবিলাক অলপ গুণ্ডা আছিলতো। হয়, ই কিন্তু একদম বহুত জেণ্টুল। হয়, ল'ৰা ছোৱালীয়ে নাকে মুখে ধৰি তাক হেৰি কৰিব পাৰে।
এই মহটো থাকিবনে ডাঙৰ মহটো? ডাঙৰ মহটো কিজানি এইবাৰ হয় ৰাখিব নোৱাৰোঁ যে একেলগে আপোনালোকে ৰাইজে শুনিলে এতিয়ালৈ কিমান বছৰ মহ ৰাখিছে আৰু বৰ্তমান তেখেতে চাকৰি কৰি আছিল, চাকৰি ৰিটায়াৰ হোৱাৰ পিছৰ আগৰ পৰা মহ আছে আৰু ভৱিষ্যতে মহ থাকিব। আপোনালোকৰ মাজত অৰুণ বৰদলৈ মৰিবুৱা গাঁৱৰ এতিয়া বুলিয়ে নহয় আগৰ পৰা মৰিগাঁও ৰাইজৰ মাজত বা মহ যুঁজ প্ৰেমী ৰাইজত বিখ্যাত এটা নাম আছে। অৰুণ বৰদলৈ বুলি ক'লে মহ যুঁজ ফিল্ডত বুলিয়ে নহয় মৰিগাঁও ডিষ্ট্ৰিক্টত ইমূৰৰ পৰা সিমূৰলৈ মানুহে গম পায় অৰুণ বৰদলৈ। এতিয়া বৰ্তমান দুটা মহ আছে, বহুত ধুনীয়া মহ আছে। এইটো সৰু মহটো, এইটো লোৱা এতিয়া কেইমাহমান হৈছে? 9 মাহ হৈছে। এতিয়ালৈ 1 বছৰত ভৰি দিয়া নাই, 9 মাহ হৈছে। 9 মাহত চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে, বহুত সুন্দৰ হৈ আছে। 3.5 বছৰমান হৈছে। খুৰা এতিয়ালৈ আপুনি কিমান পুৰস্কাৰ পালে? চাইকেলো পাইছোঁ, কেইবাখনো চাইকেল পাইছোঁ। যোৱাবাৰ তাৰমানে চাইকেল পাইছোঁ 2খন, আকৌ ৱাল টিভি এটা পাইছোঁ। হয়, যোৱা বছৰ এনেই আগত টিভি চিভি পাইছেনে? আগত টিভি দিছিলে, কালাৰ টিভি দিছিলে, ভাল লাগিছিল। আগৰ দিনত আৰু এটা ভাল লাগিছিল, চিল দিয়ে। কেইবাখনো এতিয়াও আছে ন? এতিয়াও এয়া খুৰাৰ আগত চিল আছে। হয়, আগৰ দিনত ভাল লাগিছিল ন? চিল দিছিলে, মহ জিকাৰ পিছত চিল এখন দিয়ে, মৰিগাঁও টাউনত ঘূৰাই লৈ ফুৰে, কিমান এটা ভাল দিন আছিল। এতিয়া অলপ চেঞ্জ হ'ল। আৰু চাওক আপোনালোকে আজি খুৰাক মহৰ লগত খুৰাৰ ঘৰ, আৰু এইফালে মাইনাহঁত আহিছে মহ চাবলৈ, আৰু এই ভাইটি এটা আছে। তে অৰুণ বৰদলৈ বহুত সুন্দৰ মহটো বৰ্তমান। তাৰ আগৰ মালিক আছিল আমাৰ মৰি মুছলিম গাঁৱৰ চাহাদুল্লা আলী চাচাৰ মহ আছিল। সেই মহটো বিকা 9 মাহমান হ'ল। কিমানত লৈছিলে আপুনি দামটো? 70,000 লৈছিলে। 70,000 লৈছিলে পোৱালিটো। এতিয়া বহুত ধুনীয়া হৈ আছে আৰু ভৱিষ্যতে এতিয়া কিমান দি আছে? এতিয়া 2 লাখ দি আছে। চাওক আপোনালোকে পোৱালিটো এতিয়া 2 লাখ দি আছে ন? এতিয়া 2 লাখ দি আছে। দেখাই শুনাই কি ধুনীয়া পোৱালি। এতিয়া খুৰাৰ এতিয়া এইটো মহত 2 লাখ টকা দি আছে। বেচিব নেকি আকৌ আপুনি? থাকিব ন? এতিয়া খুৰাৰ মহটো আজি চাবলৈ আহি বহুত ভাল লাগে। খুৰাকো লগ পালোঁ, খুৰাক মোৰ ফালৰ পৰা ধন্যবাদ। এতিয়া অহা বছৰ ফিল্ডত দেখা পাম, 2টা মহৰ লগত দেখা পাম।